নমস্কাৰ প্ৰিয় শ্ৰোতা পেজেছ অফ লাইফ জীৱনৰ পৃষ্ঠাবোৰলৈ মই আপোনালোকক স্বাগতম জনাইছো আজি আমি লগ পাম এনে এজন ব্যক্তিক যিজন অসমীয়া ব্যৱসায়ী আজিৰ যুগত বৰ এটা ডাঙৰ কথা নহয় আজিৰ যুগত যথেষ্ট অসমীয়া যুৱক ব্যৱসায় কৰিবলৈ আহিছে কিন্তু আমি যিজন ব্যক্তিৰ লগত আজি কথা পাতিম তেখেতে 60ৰ দশকতে অসমত ব্যৱসায় আৰম্ভ কৰিছিলে আৰু তেখেতে বহুত ধৰণৰ ব্যৱসায় কৰিছিলে বহুত ধৰণৰ ব্যৱসায়ৰ লগত জড়িত হৈছিলে আৰু তেখেতে এনেকুৱা কিছুমান ব্যৱসায় কৰিছিলে যিবিলাক আনে কোনেও প্ৰথমতে কৰা নাছিলে তেখেতে আজি ইমান বছৰ ব্যৱসায় কৰিছে আৰু এজন সাকসেসফুল বিজনেসম্যান বুলি ক'ব পাৰি যাৰ লগত আমি কথা পাতিম তেখেতৰ জীৱনৰ সৰু কথাবিলাক জানিম আৰু মই ভাবো যে তেখেতৰ বিষয়ে জানিলে আমাৰ নৱপ্ৰজন্মই আমাৰ অসমীয়া যুৱক যুৱতীয়ে বহুত কথা শিকিব পাৰিব তেখেত হৈছে অনঙ্গ মোহন শৰ্মা ডাঙৰীয়া আপোনাক জীৱনৰ পৃষ্ঠাবোৰলৈ স্বাগতম জনাইছো ধন্যবাদ আপুনি 60ৰ দশকতে ব্যৱসায় আৰম্ভ কৰিছিলে তেতিয়া অসমীয়া মানুহে ব্যৱসায় যে কৰিব লাগে কথাটো ভবাই নাছিলে অসমীয়া মানুহৰ কাৰণে হেতু এটা অতি ডাঙৰ কথা আছিলে অসমীয়া মানুহে ব্যৱসায় নকৰিছিলে সেই তেনেকুৱা এটা দিনতে আপুনি ব্যৱসায় কৰিছিলে আৰু আপুনি সফল ব্যৱসায়ী হিচাপে পৰিগণিত হৈছিলে আপুনি কি ধৰণেৰে ব্যৱসায়ৰ প্ৰতি আকৃষ্ট হল কিহৰ কাৰণে আপুনি ব্যৱসায় কৰিব ললে সাধাৰণতে কি হয় তেতিয়া লৰাছলিয়ে ভালকে পঢ়া-শুনা কৰিলে আপুনি ভাল ঘৰৰ ভাল পৰিয়ালৰ লৰা আছিলে আপুনি ভালদৰে পঢ়া-শুনা কৰিছিলে তেতিয়া সকলোৱে লৰাটোৱে এটা ভাল চাকৰি পাওক বুলি ইচ্ছা কৰে কিন্তু আপুনি ব্যৱসায়লৈ কিয় আহিলে আচলতে কি মোৰ এটা বৰ দুৰ্যোগৰ দিন গ'ল আমাৰ দেউতাৰ মানে অসুখ হ'ল বেমাৰ আজাৰ হ'ল আৰু তেতিয়া আমি চাকৰিৰ ক্ষেত্ৰত মই এদিন এটা কৈছো যে বজাৰখনত মানে দেউতাই বজাৰ কৰিছিলে মোৰ লগতে আমি স্কুলত ক্লাছ 5ত গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলো কোঁৱৰপুৰৰ পৰা খোজকাঢ়ি হৈ আলে আচ্ছা আপোনাৰ ঘৰ কোঁৱৰপুৰত আছিল তাৰপিছত আহি পেলাই এই বজাৰত দেখিলো তেখেতক মানে দেউতাক ভেকাহি মাৰিলে মানে দোকানীজনে পইচা বাকী কৰিছিলে মোৰ তেতিয়া মানে এটা সেন্টিমেন্টত সোমাই গৈছে মূৰত সোমাই গ'ল যে আজি দেউতাৰ চাকৰি কৰি এইটো অৱস্থা হৈছে চাকৰি কৰি পেলাই আজি এইটো যায় মই বোলো চাকৰি নকৰোঁ আচ্ছা আৰু মই ব্যৱসায় কৰিম এটো ক্লাছ 5তে আপোনাৰ ক্লাছ 5ত হয় একেবাৰে মোৰ এতিয়াও কাকো আজি প্ৰথম ওলাইছে মুখবা মোৰ ভিতৰত সোমাই আছে হয় তেতিয়া পইচা পাতি কথা নাই আৰু মই ভাবিছো যে মই ব্যৱসায় কৰিম মই নিজে খায়ও দুটা খোৱাব পাৰিম হেতু এটা মানে এটা হেৰি ললো হেতুৱে মোৰ প্ৰথম এটা মানে পোক সোমাই গ'ল ভিতৰত তাৰপিছতে টকা পইচাৰ কথা আছে সেইবিলাক মানে কেনেকৈ মেনেজ কৰিছো হেতু তেতিয়া আপুনি ব্যৱসায়ৰ বিষয়ে বিশেষ জনা নাছিলে মাত্ৰ এটা আপোনাৰ সেন্টিমেন্ট ক্ৰিয়েট হৈছিল যে এজন ব্যৱসায়ী আপোনাৰ দেউতাক ভেকাহি মাৰিছিলে হয় তেতিয়া মানে হেতু মই খুব ইমোশনাল মানে সব কথাটা মানে এইবিলাক কথা মানে মই মন কৰো আৰু তেতিয়া লগে ব্যৱসায় স্কুলৰ পৰা যেতিয়া ওলালো তাৰপিছতে কলেজত গলো শিক্ষা কলেজত তাতো তেতিয়া আমি শিৱসাগৰ টাউনলৈ আহিছিলো 62 চনত হয় তাৰপৰা 62 চনত আপোনাৰ এলপি স্কুল ক'ত পঢ়া কোঁৱৰপুৰত পঢ়া ক্লাছ 4 লৈকে আপুনি চতুৰ্থ শ্ৰেণীলৈকে কোঁৱৰপুৰত পঢ়িছিলো আৰু তাৰ পৰা 5ত আপুনি গভৰ্ণমেণ্ট স্কুল তাৰপৰা খোজকাঢ়ি আহো আমি কোঁৱৰপুৰৰ পৰা প্ৰায় আপোনাৰ 5 কিলোমিটাৰ ওপৰ 5 কিলোমিটাৰ আপ ডাউন 10 কিলোমিটাৰ হয় তাকো তেতিয়া এনেকুৱা হৈছিলে কি মানে ৰাস্তা পথ একেবাৰে বেয়া আছিলে আৰু গাড়ী ঘোঁৰা কথা নাই খোজকাঢ়িব লাগিব সদায় আৰু সেইখিনি মানে ষ্টাৰ্টিং মোৰ তেনেকুৱা তাৰপিছতে স্কুলৰ পৰা ওলাই শিৱসাগৰ কলেজত পঢ়িলো তেতিয়া শিৱসাগৰলৈ আহি গ'ল এনেও ইতিমধ্যে দেউতাৰ মানে আমি ইয়াত থাকিলে দেউতাৰ দুখন ঘৰ চলাই আছিলে কোঁৱৰপুৰৰ ঘৰখন বৰ্তা পৰিয়াল আছিলে আমাৰ দেউতাৰ মানে খুব হঠাৎ মানে অসুখ হ'ল শিৱসাগৰত আমাক জুপুৰি ঘৰ এটা বনাই দিছিলে আমি তাৰ পৰা অহা দেখি আমোলাপতি চুকত তাৰপৰা সেই জুপুৰি ঘৰটোত আমি মানে থাকিছিলোঁ স্কুলত মই তেতিয়া মানে স্কুল কলেজত হেৰি কৰি পেলাই মই কলেজৰ ফিজবিলাক পৰাগ চলিয়া ছাৰে মোক চব ফ্ৰী দিছিলে শিৱসাগৰ কলেজত তাৰপিছতে ফিজিক্স মেথমেটিক্স জিঅ'লজি লৈ পেলাই মই হেৰি কৰিছিলোঁ তাৰপিছতে তাত মানে পইচাও ফিজটো মই টিউশ্যন তাক কৰি পেলাই 15 টকাত টিউশ্যন কৰোঁ টিউশ্যন কৰি ফিজ দিবলগীয়া হৈছিল আমাৰ ঘৰৰ অৱস্থা মানে ইমানেই বেয়া হৈ গ'ল দেউতা বিছনাত পৰিব একদম ৰাজে জানে তাৰ মানুহে সকলো আমোলাপতি মানুহে চবেই জানে তাইন শৰ্মাহঁত তেখেতলোকে হেল্প কৰিছিলে
শ্ৰাদ্ধ কৰিবলৈও পইচা নাছিলে তাৰপৰা তেতিয়া মানে লগে লগে মই ভগৱানৰ কিবা চকু মেলি চালে চাগে এই আমাৰ প্ৰয়াত কুমুদ দাস খুৱাদেৱে তেখেতে মানে মোক সেই চাকৰিটো দিলে মানে হেৰিত বালি মহলত আমগুৰিত জাজি নদীৰ বালি মহলৰ তেখেতৰ বন্ধু এজনে মানে কৰিছিলে চলাব পৰা নাছিলে মোক তাত পঠিয়াই দিলে মই গুচি গ'লো আচলতে কি মই বেয়া পোৱা নাই মানে বালি মহলত চাকৰি হিচাপে মোহৰি মই মাইণ্ড কৰা নাই তেতিয়া আপোনাৰ দেউতা ঢুকাল তেতিয়া মানে সেইটো কৰি পেলাই মই তাতে মানে শিকি ল'লোঁ বস্তুটো শিকি লৈ পেলাই তেখেতে যিজনে মহলদাৰ তেখেতে মানে এৰি দিলে মই টেণ্ডাৰ দি পেলাই মই ল'লোঁ বস্তুটো সেইটো ষ্টাৰ্টিং আৰু আপুনি য'ত মোহৰি আছিলে মহলদাৰ হ'লোঁ মহলদাৰ তাৰপৰা নাগালেণ্ডৰ এইবিলাক চাপ্লাই টাপ্লাই সেইবিলাকতো লাগি পেলাই তেতিয়া মানে আৰু মোৰ মানে মনত এটা চেলেঞ্জ আছেতো কেলৈ নোৱাৰিম বুলি অসমীয়া মানুহে বিজনেছ কৰিব নোৱাৰা বুলি এটা কথা আছে মোৰ মনত আহিলে কেলৈ নোৱাৰিব পাৰিবই সেইটো আপোনাৰ প্ৰথম ব্যৱসায় বালি মহল তাৰপিছতে এই হেৰিত দেৰগাঁৱত যিটো মানে আমাৰ ফাৰ্টিলাইজাৰ তাতো এটা চিলেকশ্যন কৰিলোঁ হ'ল মোৰ দেৰগাঁৱত মানে মোক দিলে তাত মানে তেতিয়া 6খন বাগান আমাক দি দিছিলে বাগানবিলাকে লয় মেনিয়ৰবিলাক তেতিয়া আমাৰ হিন্দুস্তান হেৰি আছিলে নাম ওপৰত মই তেতিয়া আছিলে আমাক মানে ইমান সুবিধা দিছিলে সেইটো হেৰি দিনৰ কথা সেইটো সিংহ প্ৰয়াত আমাৰ চিফ মিনিষ্টাৰ আছিলে তেখেতে মানে তাৰপিছত আমাক মানে কি হয় অৰ্ডাৰটো দিব লাগে হেৰিবিলাকে বাগানবিলাকে অৰ্ডাৰটো দিয়াৰ পিছত আমি ডিষ্ট্ৰিক্ট হেৰিত আমাৰ ৰিজনেল হেৰিত দি দিওঁ তেওঁলোকে বস্তুটো আহি গ'লে কিমান লাগে সেইটো দি দিলে আমি তাৰপিছত বস্তুটো পঠিয়াই দিয়াৰ পিছত আৰু এখন যিখন আহিব নহয় সেইখন আমি বাগানত দি দিলে পইচাটো দি দিয়ে আমি নিজৰ পইচা নালাগে সেইটো মানে আমি 1% নোহোৱাকৈ ব্যৱসায়টো আৰম্ভ কৰিলোঁ আৰু আপুনি বালি মহলটোতো পইচা নাছিলে আপোনাৰ তেতিয়া সেইটো কেনেকৈ লৈছিলে বালি মহলত সেইটো এটা হিষ্ট্ৰী মোৰ পইচা নাই কি কৰিম মোক এজন মানুহে মানে আমাৰ ৰিলেটিভে হয় অলপ দূৰ সম্পৰ্ক তেখেতৰ মানে এজন চিনাকি মানুহ আগৰৱালা বুলি আছিলে কি আগৰৱালা নাম পাৰ হৈছে বৰ দিন হ'লতো তেখেত ঢুকাল এতিয়া তেখেতৰ মানে ক'লে যে এনেকৈ কিবা পইচা কথালৈ ক'লোঁ তেতিয়া চেল্টেক্স ছুপাৰিণ্টেণ্ডেণ্ট আছিলে মানুহজন যিজন মানুহ তেওঁৰ লগত চিনাকি আছিলে তেওঁ ক'লে বোলে এনেকৈ তেওঁলোকৰ বোলে ONC কাম চলি আছে তেওঁলোকে বালি চালি ল'ব পাৰে তাত বোলে তেওঁ ফোন কৰি পেলাই মোক পঠিয়াই দিলে তেওঁ মানে মোৰ জেগাটো চাই পেলাই তেওঁ গেলেগীত কাম চলি আছিলে মোক 5,000 টকা দি দিলে মানে ইনষ্টলমেণ্টৰ ফাৰ্ষ্ট প্ৰিমিয়ামটো সেইটোৱে ষ্টাৰ্টিং সেইটো মানে তেনেকৈ পইচা লৈ পেলাই মই পাছত আমাৰ 8টা কিস্তিত দিব লাগে পইচাটো বালি ইতিমধ্যে চেল হয় ন বালিবিলাক সেই সময়তে হঠাৎ তুলি পেপাৰ মিল হৈ গ'ল মোৰ খুব চলিলে মানে একদম জিৰ' পৰা মানে ক'বলৈ গ'লে আজি থকা প্ৰপাৰ্টিটো মানে মাটিডোখৰ মই সেই মোৰ নিজৰ পইচা আমাৰ নিজৰ পইচা ঘৰে নাছিলে ন মোৰ তেতিয়া বাইদেউ ঘৰত আছিলোঁ বাইদেউ ঘৰত মানে আমাৰ মেলা চকত ফুকনগৰত আছিলে তাতে আমি থাকি পেলাই মানে 78লৈকে আছোঁ তাত তাৰপিছত মই 80 চনত 79ত এইডোখৰ মাটি কিনিছোঁ সেইটো পইচাৰে বালি মহলৰ পইচা প্ৰথম আৰু মানে আপুনি প্ৰথম ব্যৱসায়টোতে ছাকচেছ হোৱা দেখি আপুনি চাগে মনটো ভালো হৈছে ভাল লাগিলে জোৰ আহি গ'ল আৰু মোৰ সাহস আহি গ'ল মই আৰু তাৰ লগে লগে মানে আমি বালিমহল থাকোঁতে মই এটা কাম কৰিছিলোঁ এই ডিগবৈ চৰাইপুং ৰিজাৰ্ভ য'ত আলফা কেম্প আছিলে দুৰন্ত জেগা মানে একেবাৰে দুৰ্গ তাত মই গ'লোঁ তাতো ফৰেষ্ট ডিপাৰ্টমেণ্টৰে কাম এটা মানে পাহাৰৰ মানে হেৰিত ৰাস্তা বনাব লাগে জিপেবল ৰাস্তা তাৰপিছত মই গৈ পেলাই তাত চালোঁ তাই বোলে যি হ'ব মৰিলে মৰিম আৰু মানে ব্যৱসায় কৰি লৈ ল'লোঁ কামটো 80,000 টকা তেতিয়া দিনত বহুত পইচা আৰু তাৰপিছতে হাতীয়ে খেদি মাৰিবলৈ এটা আছিলে ঘটনা মই এনেকৈ ৰেচন দিবলৈ গৈছিলোঁ সপ্তাহে ৰেচন দিব লাগে লেবাৰবিলাকক লেবাৰ হেৰি আছিলে বিহাৰী লেবাৰ যাওঁতে মই ঘূৰি আহোঁতে মানে পাহাৰ নহয় মোৰ লগত ফৰেষ্ট গাৰ্ড দুটা যায় সিহঁতি মানে আহোঁতে সেই দুটা হাতী এটা ওলালে ঘপককৈ আগতে বনৰীয়া হাতী সেইটো দুটা নাইকিয়া হ'ল মানুহকেইটা মোৰ মানে ফৰেষ্ট গাৰ্ড মই কৈছোঁ ন কেনি দৌৰিছোঁ মই ক'ব নোৱাৰোঁ বেতৰ গছ এইফালে বেত কাইট আছে হাবিখনত এনেকুৱা ডাঙৰ হবি মানে দিনতে লাইট জ্বলাব লাগে এনেকুৱা তেনেকৈ দৌৰিছোঁ মানে দৌৰি পেলাই মানে হাতীটো খেদিছে তাৰমানে মস্ত এজোপা গছ পৰি আছিলে হলং গছ মই তলেদিয়ে মানে সৰকি পেলাই ওলাই আহিছোঁ তলেদি ওলাই আহিছোঁ তেনেকুৱা এটা হাতীটো তাতে বেকগ্ৰাউণ্ড হৈ ৰৈ গ'ল মই একদম বাহিৰত আহি পৰি দিছোঁ ক'ব নোৱাৰা হয় সেইটো কাম উঠাই দিলোঁ কিন্তু কাম পুৰা
সেই তেনেকুৱা এটা দিন গৈছে মানে ইমান ডাঙৰ মানে হেৰিয়া মোৰ এনেকুৱা মনত আহিলে মৰিলে মৰিম আৰু যি হ'ব হ'ব সেইটোৱে মানে এটা কথা সেইটোৰ কাৰণে মনৰ জোৰটো বাঢ়ি গৈ আছে আৰু এনেকুৱা ধৰণৰ মানুহ মানে য'ত কোনেও নকয় মই তালৈ যাবলৈ ৰেডি হওঁ মানে য'তে আপুনি আনে নকৰা কামবিলাক কৰি ভাল লাগে মোৰ প্ৰতিটো বস্তু তেনেকুৱা তাৰপিছতে শিৱসাগৰ দিখৌ বালিমহল ল'লোঁ 12 বছৰ চলাইছোঁ মই বালিমহলটো ইয়াৰ পৰা কমপ্লিট মানে তেতিয়া দিখৌ বালিটো মানে চবেই ইউজ কৰে আজি চাকিত হাউচৰ পৰা আৰম্ভ কৰি আমাৰ যে হেৰি মানে গোটেইবোৰ আমাৰ বালিয়ে লৈছিল মোৰ গাড়ী তেতিয়া লৈছিলোঁ শক্তিমান গাড়ী হেৰি আৰ্মিৰ পৰা অকশ্যনত আনিছিলোঁ সেইবিলাক প্ৰথম নদীত নমাইছোঁ আৰু চবেই আচৰিত হৈছে তাৰমানে গাড়ী তললৈকে নামি যোৱা সেইবিলাক মানে ভাল লাগে কৈ পেলাই আৰু আপুনি এখন নাইট ছুপাৰো লৈছিলে আপুনি যেতিয়া নাইট ছুপাৰ লৈছিলে প্ৰায় চাগে এইটো 79-80 মানৰ আপুনি নাইট ছুপাৰ লৈছিলে আৰু শিৱসাগৰৰ পৰা গুৱাহাটীলৈ নাইট ছুপাৰ চলিছিলে তেতিয়া আমাৰ নাইট ছুপাৰ ৰাতিও যে গুৱাহাটীলৈ যাব পাৰি সেই কনচেপ্টটোৱে নাছিলে যেতিয়া আমাৰ সেই কনচেপ্টটোৱে নাছিলে তেতিয়া আপুনি সেই ব্যৱসায়টো কৰিছিলে আমি তেতিয়া গুৱাহাটীলৈ যাওঁতে মোৰ এতিয়াও মনত আছে তাৰ পাছৰ ঘটনা আমি চাগে 85-86 বা 90 চন মানৰ ঘটনা যেতিয়া আমি মেট্ৰিক পাছ কৰিছোঁ তেতিয়াও আমি গুৱাহাটীলৈ যাওঁতে ASTCৰ সেই বেঞ্চৰ নিচিনা থকা বাছতে যাওঁ দিনটো যাওঁ গধূলি গৈ পাওঁগৈ কিন্তু আপুনি তাৰ আগতেই নাইট ছুপাৰ চলাইছিলে আপুনি সেই কথাটো কওকচোন আপুনি কেনেকৈ সাহস কৰিছিলে এই বস্তুটো কি আছাম ট্ৰিবিউনত এনেই চাওঁ ন ট্ৰিবিউনত মানে হেৰি কৰোঁতে এটা এডভাৰটাইজমেণ্ট পালোঁ 78 মানে 8 মানত 78 তাৰপিছত এডভাৰটাইজটো যে অমনিবাছ পাৰ্মিট দিব কোনোবা যদি এনেকুৱা ধৰণৰ মানুহে ল'বলৈ বিচাৰে মানে হেৰি এপ্লাই কৰিবলৈ কৈছিলে মানে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত তেতিয়া মই বোলো মানে অমনিবাছ অল ইণ্ডিয়া মানে আছিলে তেতিয়া অল ইণ্ডিয়া অমনিবাছ অল ইণ্ডিয়া পাৰ্মিট দিয়ে তাৰপিছতে অমনিবাছ বস্তুটোকে বুজি পোৱা নাই ডিক্সনাৰী মেলি চাইছোঁ কি বস্তু তাৰপিছত গম পালোগৈ আৰু ইণ্টাৰভিউ দিলোঁ আৰু গুৱাহাটীত ইয়াৰ পৰা গৈছোঁ কিয় ট্ৰাকত গৈছোঁ এই গেলাম হেৰি যে বস্তু নিয়ে যে পইচা নাই কি কৰিবি ট্ৰাকতে গৈছোঁ আৰু কেইটকামান লৈছে আৰু তাৰপিছত তাত গৈ পেলাই গণেশগুৰি সেইখিনিতে এবেলা পাৰ কৰিছোঁ তাৰপিছত 10টা বজাত সুধি উলিয়ালোঁ আৰু হেৰি অফিচটো আমাৰ ডিৰেক্টৰ অফিচ মানে হেৰি ডিৰেক্টৰ নহয় আমাৰ ছেক্ৰেটেৰী ট্ৰেন্সপৰ্ট আমাৰ মানে দিছপুৰত আছিলে তেতিয়া অপোন যাব পাৰে মানে আমি গৈ পেলাই ৰাতিপুৱা মানে মই গৈ তাৰ 10টা বজাত গৈছোঁ তেনেকুৱা এটা চকীদাৰ এটা আহিছে তেওঁ মানে আহি পেলাই এইবিলাক খুলিছে আৰু মানে শুনো না তাৰপিছত এজন দুজনকৈ মানুহ আহিছে আৰু চকীদাৰজন মই হাঁহি থকা কথা সেইকাৰণে কৈছোঁ লগতে চকীদাৰজন আহিলে আৰু এজন আহি পেলাই বহিলে দীঘল নীলা কামিজ এটা কামিজ বুলি কয় মানুহটো হাততে এনেকুৱা সৰু ভেণ্টি বেগ এটা লৈ পেলাই তেওঁ সেই চকীতে বহিছে বেঞ্চ এখন আছিলে তাতে বহিছে তাৰপিছত মই বহি আছোঁ তেওঁ মই আছোঁ চাগে ইয়াৰ পিয়ন চিয়ন হ'ব চকীদাৰ হ'ব অলপ দেৰি পাছত মানুহ দুজনকৈ মানুহখিনি অহাৰ আগতে সুধিলোঁ আপুনি বোলো ইয়াত কাম কৰে নেকি মানে বৰপেটীয়া মানুহ বৰপেটীয়া ভাষাত কৈছোঁ নকৰোঁ এনেকুৱা নহয় কয় তাৰ বোলো কেলৈ আহিলে ইয়াত বোলে আজি হেৰি আছে নহয় পাৱাৰ ট্ৰেক্টৰ কি গাড়ীৰ মানে পাৰ্মিটৰ কাৰণে মানে হেৰি ল'ব ইণ্টাৰভিউ ল'ব মই বোলো তেতিয়া আপুনি মোক সোধা নাই মই বোলো ময়ো আহিছোঁ তাৰপিছত মোক তেখেতে সুধিছে কি আপোনাৰ কিমান গাড়ী আছে মই লগে লগে ক'লোঁ যিটো ফোন মই চকাটোও চিনি নাপাওঁ গাড়ী তাৰপিছতে বোলো আছে আৰু কেইখনমান তাৰপিছত মই বোলো আপোনাৰ কিমান আছে মোৰ 16খন চলি আছে 16খন গাড়ী চলি আছে মই মোৰতো আহিলে মই বোলো এনেই ইমান কষ্ট কৰি আহিলোঁ আপোনাৰ মনটো ভাঙিয়ে গ'ল তাৰপিছত বোলো যোৱাগে ভাল হ'বনে উঠি আহি পেলাই বাহিৰত তামোলৰ দোকানখনৰ ওচৰতে ৰৈ আছোঁ চাই আছোঁ আৰু মানুহ এটা তেতিয়া ব্লু হিলছৰ মালিক আহিছে তেতিয়া ৰবীন দত্ত বুলি কয় গ্ৰীণ ভেলী মালিক সেইবোৰ দামী দামী মানুহ বহুত গাড়ী আছে মানুহ আহিলোঁ যেতিয়া বোলো ইণ্টাৰভিউ দি থৈ যাওঁ কি কাৰণে ভয় কৰিব লাগে মোক 3 নম্বৰতে মাতিলে মাতোতে মানে তেনেকৈ ইণ্টাৰভিউ সুধিছে আৰু চব কথা গ্ৰেজুৱেশ্যন লোৱাৰ পৰা আৰম্ভ কি কৰিলে কেনেকৈ কেলৈ লৈছে এইবোৰ সুধিলে মই ক'লোঁ চব কথা তাৰপিছতে তেওঁলোকে মোক পঠিয়াই দিলে আৰু বেছি কথা নুসুধিলে মোৰ চাৰ্টিফিকেটখন আছিলে EMTC বুলি কয় এণ্টাৰপ্ৰেনাৰ্ছ ট্ৰেইনিং চাৰ্টিফিকেটখন মই লৈছিলোঁ সেইটো সেই আগৰ মানে আমাৰ হৰসিংহ ডাঙৰীয়াই তেখেতে সেইটো কৰাইছিলে $500 million জব প্ৰগ্ৰাম বুলি এটা স্কিম উলিয়াইছিলে
মানে গোটেইবিলাকক আমাৰ ল'ৰা আজি বৰ্তমান সেইটো এটা আমাৰ গভৰ্ণমেণ্টে সেইটো খুব দৰকাৰী কথা আছিলে তেখেতে তেতিয়া মানে হাফ এ মিলিয়ন জব প্ৰগ্ৰাম কৰি পেলাই বহুত ল'ৰাক মানে হেৰি কৰিলে ব্যৱসায়ত সোমালে তাৰমানে তেতিয়া দিছপুৰ আহিছে দিছপুৰত মানে গোটেই যিবিলাক সৰু সৰু ঘৰবোৰ তিনিটা ল'ৰাক হেৰি এইটো কি কয় এখন এছ'চিয়েশ্যন বনাবলৈ দিলে গ্ৰেজুৱেট আনএমপ্লয়ড মানে তাক ঠিকাবিলাক দিবলৈ দিছিলে অৰ্ডাৰ দিছিলে তেতিয়া মানে মেটেৰিয়েলছবিলাক ডিপাৰ্টমেণ্টে ছাপ্লাই কৰে আৰু ৰানিং বিল দিলে তেখেতলোকে মানে ধুনীয়াকৈ কামটো উঠাব পাৰে গোটেই বহুত ল'ৰা সোমালে অসমীয়া ল'ৰা তাৰপাছতে আকৌ গৰু দিছিলে আৰু মাটি অলপ দিছিলে ধান খেতি ঘাঁহ লগাবলৈ 8 টকা 4 আনাত এখন এম্বেচাডৰ গাড়ী দিছিলে ক'ত ষ্টাম্প লগালে হ'ল 1 পইচা দিব লাগে হ'ল ধেৰ ল'ৰা ছোৱালী মানে তেনেকৈ সোমাইছিলে ময়ো সেই তাৰ মাজতে সোমোৱা এইটো লাইনত তাৰমানে সেইটো খুব দৰকাৰী কথা তেতিয়া কি এতিয়াতো তেতিয়া দিনতে তেওঁ চাকৰি মানুহ এভেইলেবল আছিল ধৰক কিন্তু তথাপিও এই ব্যৱসায় লাইনটোত তেখেতে মানে বহুত মানুহ হেল্প কৰিলে মই সেইকাৰণে তেখেতক মানে গুৰু বুলিও মানুহ তেনেকুৱা মানুহ নোলায় তাৰপিছত মই যেতিয়া এপ্লাই কৰিলোঁ তাৰপিছতে মোক মই গুচি আহিলোঁ মানে নাপাওঁ বুলি ধৰি ল'লোঁ মই ঘৰত বহি আছোঁ আৰু 79ৰ ফাৰ্ষ্ট হেৰিতে দিছিলে বোধহয় ভালমান দিন হ'ল মই 3 মাহমান মই নাপাওঁ বুলি ভবাই নাই মই যে পাম তাৰপিছত আৰু এজাপমান মানে কাগজ আহিছে হেৰি পিয়নে লৈ আহিছে মোক দিছে কি মোৰ পাৰ্মিটখন পঠিয়াই দিছে হেৰি কৰি পষ্ট কৰি পেলাই পূৰা একদম তেতিয়া সেই পাৰ্মিটখন পঠাই দিছে মইতো একদম মানে ইমানেই মানে ভাল পাইছোঁ আৰু পইচাত নাই এটকাও নাই কিন্তু তথাপিও মানে যেনে তেনে মানে মনটো ফূৰ্তি লাগিছে আৰু তাৰপাছতে পাৰ্মিটখন লৈ বহি আছোঁ পইচা নাই কি কৰিম এতিয়া মানে বাছখন কিনিবলৈ মোৰ আকৌ ঘৰতে মানে মোৰ তাত হেৰিত কাম কৰিবৰ কাৰণে যে বিহাৰী মানুহ এটা আছিলে সি মোক খুব হেৰি কৰিছিলে আমি য'ত ডিগবৈত কামটো কৰোঁতে আহিছিলে সি মোক কৈছে বাবু বোলে আপুনি চিন্তা নকৰিব আপোনাৰ এইটোক লৈ লওক ভাল পইচা পাই যাব লৈ বোলে পইচা নাই ক'ৰ পৰা ল'ম তাৰপিছতে বহি আছোঁ তাৰপিছতে সেই আকৌ টিমনতে এডভাৰটাইজ এটা ওলালে তেওঁলোকে মানে ফাইনেন্স কৰিব 90% ফাইনেন্স কৰিব উইদাউট মৰ্টগেজ তেতিয়া মই লগে লগে তিনিচুকীয়াত তেওঁলোকৰ অফিচ আছিলে তালৈ গ'লোঁ বোলে আপোনাৰ বোলে পাৰ্মিটখন আপুনি বোলে গুৱাহাটীত গৈ যাওক গুৱাহাটীত গৈ পেলাই তেতিয়া আমাৰ যিজন অফিচাৰ আছিলে তেখেতক লগ ধৰিলোঁ তেখেতে লগে লগে চেংচন কৰি দিলে পইচাটো মানে উইদাউট মৰ্টগেজ একো নোহোৱাকৈ মানে মোক পইচাটো 90% তাৰপিছত 90% মোৰ মানে বিৰাট আনন্দ আৰু মানে তেতিয়া তেওঁলোকে 90%টো দিয়াৰ পিছত 10% লাগিলে আকৌ ডাউন পে'মেণ্ট মই উপায় নাপায় গুৱাহাটীত মই নিজে নিজে ভাবিছোঁ গুৱাহাটীতে মানে কামৰূপ কনষ্ট্ৰাকশ্যন বুলি এখন ফাৰ্ম আছে মানে তাহাঁতি বডি বনায় তাত সুধিলোঁ বডিটো বনাই দিব তেওঁলোকে মানে বডি বনোৱাৰ সেইটো মানে বেছিকৈ ধৰি দিবলৈ ক'লো মানে সেইটো এষ্টিমেটটো বেছিকৈ ধৰি দিবলৈ ক'লো সেই 10%টো মই তাত উলিয়াই ল'লোঁ তাৰমানে এটকা নোলোৱাকৈ মোক গাড়ী আহিলে তেতিয়া মোক চবেই আচৰিত হৈছে মানে ক'ত পালা পইচা অঞ্জন দত্ত তেতিয়া মোতকৈ 2 বছৰ সৰু সিও ব্যৱসায় সি মোক সুধিছে ক'ৰ পৰা আনিলা পইচা ইমান সেইবোৰ তাৰমানে কৰি পেলাই এনেকৈ গাড়ীখন 80 চনৰ জানুৱাৰী কেই তাৰিখে মই মানে হেৰি কৰিছোঁ চলাইছোঁ প্ৰথম নাইট ছুপাৰ আছিলে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ যোৱা এনেই বাকী 50খন পাৰ্মিট দিলেতো বাকী ডিব্ৰুগড় যোৰহাট শিৱসাগৰ মই পাই গ'লোঁ একেলগে ধেৰ হৈ গ'ল তাৰপিছতে সেইখিনি ভাল আৰু ধুনীয়া চলে তেনেই ৰেটটো কম আছিলে আমি 35 চিট আছিলে তাতে ইয়াতে কমিশ্যন 8 অনা দিব লাগে মানে তেতিয়া আমাৰ ৰপালিমৰ ওচৰত হোটেলখনে তাতে কৰিছিলোঁ মই হেৰিটো কাম তেতিয়া শিৱসাগৰ গুৱাহাটীলৈ টিকেটৰ দাম কিমান আছিলে আপোনাৰ কিবা মনত আছে নেকি টিকেটৰ দাম 50 টকা আচৰিত কথা আমি মানে তেতিয়া মানুহে মানে 50 টকাটোৱে বহুত পইচাটো আৰু ডাঙৰ কথা হৈছে কি তেতিয়া বহুত দাম কমি আছিলে বস্তুবিলাক তাৰমানে গাড়ীখনৰ ভেলুৱে কম আছিলে আচৰিত হ'ব মোৰ গাড়ীখন গুৱাহাটী অশোক লেলেণ্ড গাড়ী লৈছোঁ 4,08,000 টকা উইথ বডি 2 লাখ চেচিছত সিফালে বডিত হেৰি তাৰপাছত এতিয়া এখন বাছত মিনিমাম 35 লাখটো একেবাৰে কম 70 লাখ 1 কোৰ্চলৈকে হৈছে তেনেকৈ তেতিয়া সেইখন মানে তেনেকৈ আমি ভাড়াও তেনেকৈ পাওঁ ভালকৈ আমাৰ গাড়ী মানে আমাৰ গাড়ীৰ কাৰণে ৰৈ যায় মানুহ এদিন আমাৰ মানে খুব ভাল ষ্টাফ ৰাখিছিলোঁ মই আৰু মই ভালকৈ মাত কৰোঁ মই নিজে গ'লোঁ 6 মাহ মই গাড়ীত অহা যোৱাও কৰিছোঁ ৰাতি সেইটো তাৰপিছত মই আৰু সেইখিনি ধাৰ মাৰি দিলোঁ প্ৰতাপত মানে আছাম ফাইনেন্সিয়েল কৰ্পৰেশ্যন
ধাৰ মাৰি দিলত মোক লগে আৰু এখন দি দিলে মানে সেকেন্ড গাড়ীখন আৰু এখন বাছ লৈছিলে তাৰপিছত মই 3খন বাছ ললো এখন মিনি ট্ৰাক বাছ ললো সব পইচা মানে আসাম ফাইনেন্সিয়েল কৰ্পোৰেচনৰ পৰা পাইছো মানে তেওঁলোকৰ ট্ৰানজেকশ্যনটো মোৰ মানে হেৰি ৰেকৰ্ড মানে কোনো দিন মানে মোক হেৰি কৰিবলগীয়া হোৱা নাই মই সব পইচা দি থাকোঁ তেনেকৈ কৰি আৰু মানে এইখিনি পালোহি এতিয়া তাৰপিছত আপুনি আকৌ পাৱাৰ টিলাৰ মই 93 লৈছোঁ ডিলাৰশ্বিপ সেইটো পাৱাৰ টিলাৰটো গভৰ্ণমেণ্টৰ মানে আমি ডাইৰেক্ট চেল কৰিছিলোঁ দাম আছিলে তেতিয়া বেছি দাম নাছিলে 70,000 আছিলে মাত্ৰ এতিয়া 2,09,000 হ'লগৈ তেতিয়া মই তেনেকৈ চেল কৰিছিলোঁ ভালেই চেল হৈ আছিলে প্ৰথম ইয়াত মানুহে সেইটো চিনিয়ে নাপাইছিলে পাৱাৰ টিলাৰ হেৰিয়ে নাছিলে ইয়াত এইটো কোন চনত এইটো 93 তাৰপিছত পাৱাৰ টিলাৰ মই ভাল কৰিলোঁ মই গভৰ্ণমেণ্ট ছাপ্লাই কৰিলোঁ ধেৰ গভৰ্ণমেণ্ট ছাপ্লাই এইখন চোতালৰ পৰা মোৰ 100খন গাড়ী বিক্ৰী হৈছিলে এবাৰ এইখন চোতালত ভৰত যাবলৈ জেগা নাই থ'বলৈ তাৰমানে এগ্ৰিকালচাৰ মানে লৈছিলে তাৰপিছত এতিয়া লেটেষ্ট মানে এটা হেৰি কৰিলে কি এই গভৰ্ণমেণ্টে মানে কি হ'ল গভৰ্ণমেণ্টে দিয়ে গাড়ীবিলাক ছাবচিডি দি পেলাই ছাবচিডিটো মানে আমি উলিয়াব লাগে আৰু সেইটোত মানে আমি অৰ্ডাৰ এটা লৈছিলোঁ কিন্তু আমাক তৰুণ গগৈৰ দিনত দিছিলে তেখেতে হেৰি কৰিলে কামবিলাক কাউন্সিল কিছুমানত দিলোঁ সেইটো অকণমান এফেক্ট কৰিলে মোক তাৰমানে ছাবচিডিটো উলিয়াব নোৱাৰিলোঁ মোৰ বহুত লোকচান হ'ল তাৰপিছত এতিয়া মানে কি কৰিছে ছাবচিডিটো আপোনালোকক উলিয়াব লাগে তাৰপিছতে আকৌ হেৰি হ'ল তেওঁলোকৰ মানে গাড়ীবিলাক এতিয়া সব হেৰিত এজন CNF দি দিলে বেলেগ মানুহ তেওঁ মানে নিজে গোটেইখিনি এজন মানুহকে দি দিলে মানে গভৰ্ণমেণ্ট ছাপ্লাইটো তাৰমানে কাষ্টমাৰ নহা হ'ল সেইটো লোকচান হ'ল এতিয়া মোৰ এতিয়াও আছে যদি মোৰ আছে ডিলাৰশ্বিপ এনেই পাৰ্ট চাৰ্জ বিক্ৰী কৰি থাকোঁ অলপ আৰু তাৰপাছত আপুনি এখন ৰেষ্টুৰেণ্টো খুলিছিলে শিৱসাগৰত ৰেষ্টুৰেণ্ট খুলিছিলোঁ মই গল্ডেন ডিছ হয় সেইটো কৰা সেই নিজেই মই ঘৰ মাটি এডোখৰ অকণমান মাটি কেপিটেলিটিক চুকতে কিনি ল'লোঁ মই নিজেই তেতিয়া 6 লাখত আচ্ছা নিজে ঘৰ বনাই পেলাই মানে তাতে আৰম্ভ কৰিলোঁ মানে মানে ক'বলৈ গ'লে মই ফুটনি কৰা নাই গোটেই মানুহ মানে মোক মানে ইমানেই ভাল পাইছিলে আমাৰ ONGC মানে অফিচাৰবিলাক আহে আমাৰ মানে চাউথ ইণ্ডিয়ান আছিলে নৰ্থ ইণ্ডিয়ান আছিলে 3জন মানে হেৰি আনিছিলোঁ মই মাদ্ৰাজৰ পৰা আনিছিলোঁ এজন চাউথ ইণ্ডিয়ান বনাবলৈ মাদ্ৰাজৰ বয়োজ্যেষ্ঠ মানুহ তাৰপৰা এজন আনিছিলোঁ উৰিষ্যাৰ পৰা আনিছিলোঁ উৰিষ্যাত চবতকৈ ভাল ৰান্ধনি পায় তেতিয়া পইচা বেছি লোৱা নাছিলে সিহঁতে মোক এজন গুৱাহাটীৰ মানে ডাঙৰ হেৰিয়ে মানে লাইনটো লগাই দিলে আৰু এজন আছিলে বঙাইগাঁৱৰ 3জন মানে হেৰি কৰিছিলোঁ আৰু ইয়াত এনেকুৱা ধৰণৰ ধোচা বনালে কোনেও মানে দেখাই নাছিলে তেতিয়া ফেমিলি ধোচাৰ পৰা আৰম্ভ কৰি চব কৰিছিলোঁ মানে এভিন মাদ্ৰাজৰ পৰা আমাৰ কোম্পানী মানুহ আহিছিলে ট্ৰেক্টৰ সিহঁতি খাই পেলাই কৈছে আপুনি ক'ৰ পৰা আনিলে এইটো বোলে আমাৰ তাতে নাই বোলে বেংগলোৰ সেইখন 3.5 বছৰ চলাল তাৰপিছতে মাজতে হেৰি চেক আমি নাজানো গোটেই হোটেলবিলাক চেক কৰিছিলে মানে DCI প্ৰথম গায়ত্ৰী বৰুৱা তেখেতৰ দিনত তেওঁ মানে গোটেই সেইবোৰ কৰি পেলাই আমাৰখনক মানে এটা হেৰি দিলে 1 নম্বৰত এই আমাৰ ৰিপাব্লিক ডে নে কিবা এটা হৈছিলে বৰ্ণিং ফিল্ডত মোলৈ মোক মাতি পঠিয়াইছে মানে মোক চিঠি দিছে মই নাজানো এতিয়া তাত তেতিয়া কৈছে মই মানে 1 নম্বৰত আছোঁ এতিয়া এৱাৰ্ড পাইছিলে এৱাৰ্ড মানে একদম বেষ্ট মানে ছাৰ্ভিচ বেষ্ট হেৰি চব লিখিছে সেইখন এতিয়াও আছে মোৰ তাৰপৰা মোক দেৱানন্দ কয় মানে দিছে আৰু তেতিয়া আমাৰ হেৰিয়ে প্ৰণৱ গগৈ ছাৰ বহি আছিলে তেওঁ কৈছে আমাক বোলে মাতাই নাই তুমি মাতি এতিয়া যাব বোলো পুৰস্কাৰ ভাল বস্তু বনাইছোঁ তেনেকৈ মানে বিৰাট এটা মানে ভাল লাগিছিলে কিন্তু 3.5 বছৰমান 6 বছৰত সেই কেপিচালি চুকটো মানে কি হৈছে তাত মানে গাড়ী চাৰি ৰাখিবলৈ দিগদাৰ হয় ৰাতি হ'লে বহুত অসুবিধা হৈ গ'ল তাৰমানে মই দেখিছোঁ আৰু ইমান হাইলি কষ্ট থকা মানে ৰান্ধনি ৰাখি পেলাই মোৰ লাভ নহ'ব লাগে সেইকাৰণে মই ষ্টপ কৰি দিলোঁ অলপ ভয় খালোঁ আকৌ যদি এটা লাগি থাকোঁ সেইখন বিক্ৰী কৰি দিলোঁ লাষ্টত 15 লাখ মাটিৰ সৈতে বিক্ৰী কৰিলোঁ চব মাটি ঘৰ বেচি দিলোঁ মোৰ হোটেলত খাবলৈ বহুত দূৰৰ পৰা আহে হয় আপুনি একেটা বিজনেছতে একেটা লাইনতে লাগি নাথাকি ইমান ডাইভাৰ্চিফাইড এটা বিজনেছ কৰিছিলে আপুনি যে এই বিজনেছটো আপুনি ডাইভাৰ্চিফাই কৰিছিলে কাৰণটো কি আপুনি নিজৰ চখত কৰিছিলে নে বিজনেছ আচলতে তেনেকৈহে কৰিব লাগে বিজনেছ তেনেকৈ কৰিব নালাগে মই সময় দিয়া ল'ৰা মোতকৈ বহুত ওপৰত গ'ল এটাতে লাগি থকাৰ কাৰণে পাব্লিক হেল্থত মই কণ্টেক্ট কৰিছিলোঁ প্ৰথম এতিয়া হ'লে কিন্তু মই তাত মানে কি হ'ল কিছুমান কথা মানে মোৰ দিগদাৰ হয় কি এই কামটো দিয়ে কামটো যদি মই ভালকৈ কৰোঁ তেতিয়াহ'লে পাছত সেইটো কাম নাপায়
অফিচাৰ পইচা খাব নোৱাৰে মই তেনেকৈ কিছুমান বিল্ডিং বনালোঁ মথুৰাপুৰত এটা বিল্ডিং বনাইছিলোঁ তেনেকৈ হেৰি তাৰপিছতে তাতে এজন যোৰহাটৰ ছুপাৰ ইঞ্জিনিয়াৰ এজন মানে চাবলৈ গৈ পেলাই তাত গৈ পেলাই চব ভাল ভাল বস্তু লগাইছোঁ ঘৰে কাঠ লগাইছোঁ তেতিয়া নাগালেণ্ডৰ পৰা আনি তাৰপিছত চিমেণ্ট টিমেণ্ট ইটা চিটা চব বৰ ভালকৈ মোক মাতি পঠিয়ালে যোৰহাটলৈ মই যোৰহাটলৈ গ'লোঁ আপুনি বোলে এইটো কি বনালে বোলে মই চব খাই গ'লোঁ কি ক'লে মই বোলো ইমান ধুনীয়াকৈ বনাইছে বোলে মই তেতিয়া মোক উশাহটো ল'ব পাৰিছোঁ তেওঁ বোলো ছাৰ কি হ'ল বোলে কিবা প্ৰব্লেম হ'ল নাই বোলে আপোনাৰ লাভ নহ'ব ন তাত ইমান খৰচ কৰি দিলে মোৰতো সেইটো আৰু পিছৰ কথা বোলো আপোনালোকে কি কৰা কৰিব মই কৰাটো কৰিলোঁ কেনেকৈ মই সেইফালে অহা যোৱা কৰিলে যাতে বস্তুটো এতিয়াও আছে ধুনীয়া হৈ গ'লে মানে তেনেকুৱা বহুত জেগাত কৰিলোঁ আৰু সেইটো তাৰপিছতে মই কামবিলাক নোপোৱা হ'লোঁ তাহাঁতক চিয়াৰ নিদিওঁ তাৰমানে মই কেলৈ কৈছোঁ ভালকৈ কাম কৰিছে তাত হেৰি কৰিবলগীয়া কথা নাই তাতো মানে এনেকুৱা কিছুমান কমেণ্ট দিয়ে মানুহে ঠিকাদাৰবিলাকক মানে বহুত মানে সেয়ক দান কৰে এতিয়া চোৰ বুলিয়ে ভাবে ঠিকাদাৰক কেতিয়াও কোনো বোলো আজিলৈকে গামোচা পিন্ধা দেখা নাই সেইটো মানুহৰ ধাৰণা আছে মানে কোনোদিন মোৰ দেখা নাই সম্বৰ্ধনা জনোৱা কাম মানে ভাল কাম কৰিছিল নকৰে সদায় চোৰ ডকাত বুলিয়ে ভাবি থাকে সেইটো সোমাই গ'ল মানে সেইকাৰণে সেইটোও বাদ দিছোঁ কিন্তু আপুনিতো যিটো ব্যৱসায়ে কৰিছিলে সততাৰে কৰিছিলে আপুনি প্ৰত্যেকটো কাম সততাৰে কৰে মই আপোনাক জানো আপোনাক সৰুৰে পৰা পাই আহিছোঁ কিন্তু আপুনি এইটো ক'ব খোজে নেকি যে ব্যৱসায়ত সততাটো 100% দিব নোৱাৰি বা দিলে বেয়া আচলতে কি সেইটো ব্যৱসায় যেতিয়া কৈছে প্ৰফিটৰ কথাটো আহে প্ৰফিট ল'ব লাগিব হয় এতিয়া কিছুমান চব মানুহ বেয়া নহয়তো কিছুমান ভাল অফিচাৰ চাই পেলাই যদি কাম লয় বেয়া নহয় তেওঁলোকে মানে ঠিকেই কৰিব আৰু এটা কথা কি এষ্টিমেটটোত তেনেকুৱা ধৰণৰ মানে ভাল এষ্টিমেট থাকিলে মই তেনেকুৱা যিকেইটা কাম কৰিলোঁ ইএনডিত মই আটাইকেইটা মোৰ ছেটিছফাই মানে মই আটাইবোৰ ছাকচেছ হৈছে মোৰ ইভিন মই বলিয়াঘাটত কি কয় দিশমুখত মই এটা দিছামুখত মেডিয়াই মোক মানে হেৰি কৰিছিলে মানে ভাল বুলি কৈছে মানে তাত মানুহে লোকেল মানুহ ক'লে এনেকুৱা মানুহকে কণ্টেক্ট দিব লাগে বোলে মিচিং মানুহবিলাক ওচৰৰ মানুহখিনি মানুহেতো ৰাইজেতো ভালেই পায় বোকাবিলত কৈছোঁ গাঁৱৰ মানুহে মোক একেবাৰে মানে আদৰাৰ নিচিনা কৰিছে খুব ভাল কাম কৰিছে কিন্তু আপুনি তাত 2 পইচা প্ৰফিট কমকৈ লৈ পেলাই দুজন মানুহৰ মন জয় কৰিছিলে সেইটো আপোনাৰ এটা ছেটিছফেকশ্যন মই সেইটোকে মই প্ৰথম কথা হ'ল কি মই অকণমান হ'লেও তেতিয়া দিনত ধৰক পঢ়িছিলোঁ আৰু এই কোৱালিফাইড বুলিয়ে কোৱা তেতিয়া মানুহ বেছি নাছিলে চায়েন্স গ্ৰেজুৱেট কমেই আছিলে আপুনি গ্ৰেজুৱেশ্যন মই তাৰমানে মোৰ পঢ়োঁতেও সেই 2-3 বছৰ মোৰ গেপ হৈ পৰীক্ষা দিছোঁ এনেকুৱা অৱস্থা হৈছিলগৈ তাৰমানে 2 বছৰমান মই পৰীক্ষাই নিদিলোঁ তাৰপিছত গৈ পেলাই আকৌ হেৰি কৰি পেলাই মই পৰীক্ষা দিছোঁগৈ গতিকে সেই পঢ়াটো ষ্টপ হৈ গ'ল তেতিয়া মোৰ আৰু মানে সেইটো কি ঘৰুৱা প্ৰব্লেম ফাইনেন্সিয়েল আৰু একো নাছিলে একেবাৰে থকা ঘৰ নাছিলে আৰু কিডাল হ'ব এইটো 80 চনত এইটো ঘৰ বনাই মোৰ 79ত সোমাইছোঁ ইয়াত 80 চনত মই বিয়া পাতিছোঁ লগে তেতিয়া মোৰ অৱস্থা ভাল আহিল আৰু কিন্তু আপুনি নিজে ব্যৱসায় কৰাৰ উপৰিও আপুনি আনকো সহায় কৰিছে নেকি ব্যৱসায়ত মই এইটোৰ ক্ষেত্ৰত মই ক'ব পাৰোঁ ভালমানখিনিক মই সহায় কৰিলোঁ আৰু আজি মই ব্যৱসায় যিবোৰ কৈছোঁ মই যিখিনি মানুহ ৰাখোঁ মই এনেকুৱা ধৰণৰ বাছি দুখীয়া মানুহ ল'ৰা ছোৱালী বা এনেকুৱাবিলাক কামত দিওঁ আৰু মোৰ চাকৰি ব্যৱসায়ত মই নিজৰ ইনভেষ্ট কৰিও মই তেনেকুৱাকৈ কেইজনমান মানুহক ইয়াত বিজনেছ শিকাইছিলোঁ আমাৰ মেলাচকত বহুতে জানে তাৰ মানুহখিনিয়ে মানে ফুকন নগৰৰ মানুহে জানে টিম এটাক মই মানে একেলগে কৈছিলোঁ এতিয়া চবেই চাকৰি পালে কাৰণে প্ৰায় 2জন মানে আছে বাকীখিনিয়ে কিন্তু চাকৰি সোমাই গ'ল সেইখিনি মানুহক সিহঁতি চবেই কয় কিন্তু মই সেইটো শুনি পেলাই বৰ ভাল লাগে আৰু গুৰু বুলি কয় মোক তাৰপিছতে সেইখিনি কৰি পেলাই এটা মানে ভাল মজা এটা পাইছিলোঁ বাৰু মই এতিয়া মোৰ যিখন দোকান খুলিছোঁ সেইখনত মই যেতিয়া পাৱাৰ টিলাৰ হেৰি লৈছোঁ পেৰেলেলি মই মানে আমাৰ পাৱাৰ টিলাৰবিলাক গাঁৱলৈহে যায় বেয়া হ'লে ধৰক গাড়ীখনটো আনিব নোৱাৰে ইয়ালৈ সদায় তাৰ কাৰণে মই প্ৰায় 45 ল'ৰাক মানে মই ট্ৰেইনিং দি আছিলোঁ বেংগলোৰত বিনা পইচাত বেংগলোৰত মই নিজৰ পইচা ট্ৰেইনিং দিয়াই আনিছিলোঁ গাঁওবিলাকৰ পৰা গাঁওবিলাকত তাৰমানে তাহাঁতৰ লগত কণ্ডিশ্যন আছিলে যে গাড়ীখন যদি বেয়া হয় তোমাৰ সেই নিয়েষ্ট যিটো গাড়ী তেনেকৈ মই বিচাৰি পেলাই উলিয়াইছিলোঁ ল'ৰাবোৰ তেওঁ লগে যাব তাত আৰু তেওঁ ল'ৰাকেইটাৰ লগত কণ্ডিশ্যন এইটোৱে যে তোমালোকে কামবিলাক কৰিবা আৰু পাৰ্টছটো আমাৰ পৰা নিবা অৰিজিনেল পাৰ্টছ নহ'লে ঠগিব বাহিৰত সেইভাগে মই ইমান দিন চলালোঁ
কিন্তু এতিয়া কিন্তু সেই কাম কৰাৰ প্ৰফিটটো ল'ৰাবিলাকে নিজে পায় মাত্ৰ ভাল অৱস্থা এতিয়া তাই মোক একেবাৰে হেৰি কৰিবলৈ সেৱা কৰিবলৈহে থাকে তাৰমানে খুব ভাল তেওঁলোকৰ হেৰি বাইক চাইক লৈ একদম গোটেই এটা শিকি লৈছে এটা ইঞ্জিন বনালে 4,000 গতিকে সেইখিনি বহুত মানে কৰিছোঁ তাৰপিছত মোৰ দোকানত এতিয়া মই যেতিয়া মোৰ বিজনেছটো ডাউন হৈ গ'ল গভৰ্ণমেণ্টে লোন দিলে 4টা ল'ৰা মই মেকানিক মোৰ এতিয়া সিহঁতক ইয়াত সংস্থাপন দিছোঁ এটাতো ঘৰ এটা মই একেবাৰে মোৰ লগত আজি 25 বছৰমান আছে সেইটো মানে ঘৰ দুৱাৰ পকা ঘৰ বনালে মই তাত কাম কৰি এতিয়াও 4জন ল'ৰা মানে এজন মংগলদৈৰ ল'ৰা আছে ইয়াত সিও মানে পুৰা কাম কৰে তাৰপিছতে এতিয়া তাত 4জন ল'ৰা মই এপইণ্টমেণ্ট দি থৈছোঁ মোৰ তাত মোৰ প্ৰফিট একো হোৱা নাই এতিয়ালৈকে মই হিচাপ কৰি চালোঁ তেওঁলোকৰ দৰমহাটো পাব আৰু দোকানখনৰ একো নাই পোৱা মই হিচাপ কৰি চালোঁ তথাপি হেৰিলক সেইটা যে মৰিব এতিয়া কৈছে বন্ধ কৰি দিওঁ মোৰতো বাদেই দিয়ক আৰু এটা তাৰ মাজতে মই ভাল কাম কৰিছিলোঁ মোৰ এটা চখৰ মনৰ হেৰি মই খেতি পথাৰ কৰিবলৈ ভাল পাওঁ আপুনি খেতি সেই কথাটো সুধিবলৈ আছিলে কওক খেতিটো মানে কি হ'ল ঘৰত মই 1 ইঞ্চি জগাও নাৰাখোঁ পিছফালে গ'লে গম পাব জানো তাৰপাছতে চোতালৰ লোকে ফুল খেতি কৰে মই বিলাহী খেতি কৰোঁ তাৰপিছতে এদিন কিবা এটা কথাত লাগি মানে হেৰিলৈ গ'লোঁ হাজানপীৰ দৰগা তাৰ ওচৰতে এজন মানুহৰ লগত চিনাকি হ'লোঁ বোলো আপোনালোকৰ মাটিবোৰ যে এইবোৰ পৰি থাকে নৈ কিনাৰ মাটি মোক দিব পাৰিব নহয় অকণমান তেওঁ বোলে কেলৈ নোৱাৰিম বোলে পাৰিম মই গৈ পেলাই চালোঁগৈ চালি পেলাই মাটি চকুৰ মনালৈকে আছে মানে খালী মাটি তাৰমানে 6 মাহ পানী তলত থাকে আৰু পানী ব্ৰহ্মপুত্ৰ পানী আহে আকৌ ওলাই গুচি যায় পানীটো আৰু সাৰ চাৰ মানে নালাগে দিব পুৰা মানে থাকি যায় এটা বিৰাট হেৰি হ'ল আৰু আৰম্ভ কৰি মানে লগে বোলে মই কৰিম প্ৰথম যোৱা বছৰ আগৰ বছৰ সৰিয়হ খেতি কৰিলোঁ 100 বিঘা মাটি মানে চ'লাৰ ফেঞ্চিং দি লৈছোঁ মানে হেৰি গৰু ছাগলী সোমাব এতিয়াও আছে এইটো এটা বেলেগে কৰি আছে তাৰপিছতে সেইটো কৰোঁতে মোৰ মানে বৰ বেছি প্ৰফিট নহ'লে আৰু সেই সময়ত দাম কম আছিলে আৰু তুলিবৰ সময়ত খুব বৰষুণ আহিলে সেইকাৰণে সেইটো তথাপিও মানে ভাল লাগিলে কৰি আৰু তাত মানে মানুহে পিকনিক খাবলৈও গৈছিলে তেতিয়া মানুহে কয় আৰু বৰ ধুনীয়া লাগে নহয় দেখিবলৈ তাৰপিছতে যোৱা বছৰ ৰঙালাও খেতি কৰিলোঁ 10 বিঘা মাটি এই সৰু ট্ৰাকে 7 ট্ৰাক পালোঁ আনি ইয়াত ঘৰতে থৈছিলোঁ ঘৰৰ পৰা বিকিলোঁ বজাৰত 30 টকা কেজি এইখিনিত কৈছোঁ লগে কিছুমান কথা দৰকাৰী কথা ক'বলগীয়া হৈ যায়তো বজাৰত কি হৈছে এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে খেতি কৰি খেতি কৰি পেলাই লোকচান ভৰাই এইটো মই গম পাই গ'লোঁ কিয় লোকচান হয় আজি বজাৰখনত আমি বজাৰখন আমাৰ নাই খেতি কৰি আৰু বজাৰৰ মানে যিবিলাক হ'লছে সিহঁতি মানে সব বহিৰাগত মানুহ চেণ্ট্ৰেল মাৰ্কেটে বোলা য'ত তাহাঁতি মানে খাৰুপতীয়া বস্তুটো মানে সস্তাত পায় খুব আমিতো এইবিলাক 10 টকাকৈ দিয়া নাই ধুনীয়া বস্তু আমি সেইটো সেইকাৰণে সিহঁতি মানে তাহাঁতৰ এটা ইউনিটি আছে যেন লাগে তাৰমানে এনেকুৱা গম পাইছোঁ সিহঁতি আমাৰ পৰা বস্তু নলয় মই ইমান চেষ্টা কৰিলোঁ আপুনি যদি সস্তাটো দিয়ে তথাপিও 10 টকা কেজিকে দিছিলোঁ নল'লে বজাৰত মই সুধিলোঁ কি তাহাঁতকে সুধিছোঁ মই প্ৰথম গৈ সুধিছোঁ যে ৰঙালাওৰ দাম কিমান বোলে কটা ৰঙালাও কাটি আছে 30 টকা কেজি তাৰপৰা বোলো মই এনেকৈ দিম 10 টকাকৈ মই 10 টকা দিব লৈছোঁ নলওঁ বোলে আমি নোৱাৰিলোঁ আৰু ল'ব সিহঁতে মানে আমাৰ বজাৰৰ দাম যে বাঢ়িছে একদম কম দামত আনে খাৰুপতীয়া একেবাৰে কম দামত সেই গতিকে সেইটো এটা ডাঙৰ আমাৰ বিপদ আহিছে মানে মাৰ্কেটখন নাপায় আপুনি খেতি কৰিলেও মাৰ্কেটৰ কাৰণে দিগদাৰ হৈ যায় হয় নাই আজি আমি এতিয়া আজি হেৰি কথা কৈছোঁ চব্জি মাৰ্কেটখন কমপ্লিটলি লৈ গ'ল মানে বঢ়িয়া হেৰি বাংলাদেশী মানে কৈছোঁ আৰু আজি হেৰিৰ পৰা আহে আজি প্ৰতিদিনে এখন আমাৰ বজাৰ বহে নহয় আমাৰ হেৰি সাপ্তাহিক বজাৰ সেই বজাৰখন তেওঁলোকক কাৰণে দিয়া নিচিনা হ'ল সেই সাপ্তাহিক বজাৰত প্ৰথমতে মানুহে কয় যে লোকেল কিবা পাচলি ওলায় লোকেলটো একো নাই বাহিৰৰ পৰাই আহে পাচলি মই নিজে একদম মানে সেইকাৰণে নকৰোঁৱে তাত লাণ্ডন বজাৰত গোটেই কমপ্লিটলি নগৰ পৰা আহে আৰু এতিয়া ডাঙৰ কথা হৈছে কি মানুহে কৈ থাকে যে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে ব্যৱসায় নকৰে অসমীয়া ল'ৰা ছোৱালীয়ে খেতি নকৰে খেতি কৰিলেই যেনিবা মাৰ্কেটখন এখন মাৰ্কেট সৃষ্টি কৰি দিব লাগিব তেতিয়াহে বস্তুখিনি বিক্ৰী কৰিব কৈছোঁ আজি ধৰক আজি মই কৈছোঁ যে আগতে আমাৰ এটা পেৰেলাল মানে হেৰি আছিলে কি আছিলে এখন এটা খুলিছিলে নহয় এইটো খুব যে কাপোৰ চাপোৰ যে কোঅপাৰেটিভ টাইপৰ মানে ষ্টেট ফেড সেইখন মানে খুব ভাল বস্তু আছিল
তেতিয়া মানে পেৰেলেল মাৰ্কেট এখন আছে এতিয়া আজি মনোপলি হৈ গ'ল মনোপলি হোৱাৰ কাৰণে ইচ্ছামতে দাম কৰিব পাৰে তেতিয়া হ'ল কি মানে কম্পিটিশ্যন এটা হৈছিল আৰু এটা ডাঙৰ কথা হৈছে কি যে এতিয়া এই যিবিলাক বাহিৰৰ মাল্টিনেশ্যনেল কোম্পানীবিলাক সোমাইছে বিভিন্ন ধৰণৰ মাল্টিনেশ্যনেল কোম্পানী ডাঙৰ মল গোটেই জেগাই হৈছে কম দামত বস্তু বিক্ৰী কৰিছে আজিকালি সেইটোৰ কাৰণে হয়তো এই ক্ষুদ্ৰ ব্যৱসায়ীবিলাক একেবাৰে মাৰ খাই গৈছে নহয়নে একেবাৰে সঁচা কথা এইটো মানে আমাৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাইছে প্ৰতিটো বিষয় এটা কাপোৰৰো মল আছে খাদ্য বস্তুৰো মল আছে চাউলৰ পৰা আদি কৰি চবৰে মল আজি মই যেতিয়া এখন খুলিলোঁ তেতিয়া প্ৰথম মোৰ লগত চিনাকি জনা আছে চিনাকি মানুহ আছে বহুত ভাল ধুনীয়াকৈ চলিলে মই বোলো ভাল বস্তু এটা হ'ব যেতিয়া এইখন ইয়াত আহি গ'ল মানে মল ৰিলায়েন্সৰ লগে লগে মানে 70% কমি আহিলে দাম তাত মানুহে সস্তাত পায় হোম ডেলিভাৰী দিয়ে আৰু সেই পইচাটো কমপ্লিটলি বাহিৰলৈ গুচি যায় নাই সেইটো মানুহে বুজা নাই আজি ইয়াৰ পইচাটো আজি চাকৰিয়ালখিনিৰ পইচাকেইটাহে চলি আছে বজাৰত এই পইচাবোৰতো বাহিৰলৈ গুচি গৈছে টেক্স পাই আল্টিমেটলি ইকনমিটো বেয়াহে হৈছে বহুত বেয়া এইটো মানে এইটো একদম শেষ কৰি পেলাব আমাৰ বিশেষকৈ মই নিজে দেখিছো এতিয়া এই কাপোৰৰ ক্ষুদ্ৰ ব্যৱসায়ীবিলাক আপুনি যিকোনো এটা ৰাস্তাত হস্পিটেল ৰোডত এই সৰু যিবিলাক কাপোৰৰ দোকান আছে চাবচোন আপুনি এনেই বহি থাকে নহয় এতিয়া মানে এনেকুৱা হৈছে দোকানবিলাক আমি বিশেষকৈ সৰু যিবিলাকে মানে দোকান খুলি পেলাই লৈছিলে তামোলৰ দোকানখনো নচলা হৈছে এনেকুৱা হৈছেগৈ তাকেতো আৰু চবেই মানুহে অনলাইনত চব ঘৰত বহি থাকি পায় সেইটো কথা মানুহে অকণো বুজা নাই এই মানুহখিনি যে কি হ'ব কালি পৰহিলে আজি চাকৰিয়াল কিমান দিব চাকৰি সেইটোৱেতো চাকৰিয়ালৰ দৰমহা কেতিয়া বন্ধ গ'লে মৰি গ'ল আৰু চাকৰিয়াল আছে কিমান গতিকে বেছিভাগ মানে এনেকুৱা আনএমপ্লয়ড গতিকে ইফালেও নহ'ব খেতিও কৰিব নোৱাৰে মানুহে মাৰ্কেট নাই মানুহে ব্যৱসায়ো কৰিব নোৱাৰে মাল্টিনেশ্যনেল কোম্পানীয়ে লুটি লয় মইতো একদম মানে এই কথাটো মনলৈ আহিলে মোৰ মনটো একদম হতাশ হৈ যায় আমি বোলো কষ্ট কৰি পেলাই কি আমি চাকৰি সোমাই দিওঁ এই তেতিয়া বোলো বহুত টকা কৰিব পাৰিলোহেঁতেন তেতিয়া দিনতে হয় এতিয়া OBC চাকৰি কৰা মানুহবিলাক আৰু যথেষ্ট পইচা কৰিলে ৰিটায়াৰমেণ্টতো বহুত পইচা পায় কেলেনো কৰিব এনেকুৱা লাগিছে এইবিলাক হোৱাৰ পৰা এতিয়া মই আৰম্ভণিতে ক'লোঁ যে আজিকালি অসমীয়া বহুত যুৱকে ব্যৱসায় কৰিবলৈ আহিছে ব্যৱসায় কৰিছে কিন্তু আচলতে বাধ্যত পৰিহে কৰি আছে মই নিজে মন কৰিছোঁ যে ব্যৱসায় চলি থকা ল'ৰা এটাই যদি মাজতে কিবা কাৰণত চাকৰি পাই যায় মই তেনেকুৱা ল'ৰা দেখিছোঁ সুন্দৰকৈ ব্যৱসায় চলি আছে কিন্তু চাকৰি এটা পাই গ'লে সি ব্যৱসায়টো এৰি চাকৰিলৈ গুচি যায় কাৰণ কেলৈ ছিকিউৰ্ড এটা হেৰি লাগে মানুহক আৰু সঁচা কথা কৈছোঁ মই ব্যৱসায় কৰি মই এটা চখ কৰা নিচিনা হ'ল মই টকা জমাবলৈ কৰা নাছিলোঁ সৰু কথাত জমাও নহ'লে খালোঁ বোলো ফূৰ্তি কৰিলোঁ ৰাইজৰ কাম কৰিলোঁ কিবা আপুনি থাকে বেছিভাগ কাম আপুনি চখত কৰা চখত কৰা মই সেইটো এটা মানে মোৰ বেমাৰ বুলি ভাবিছোঁ মানুহক বিকিনি বুলিয়ে ক'ব মানুহে আৰু নিজেও আপুনি পাৰ্চনেল লাইফতো যথেষ্ট চৌখিন আৰু আপুনি কুকিং কৰে আপুনি খোৱা ৰান্ধি খুব ভাল পায় তাৰ মোৰ আচলতে কি মই সদায় মানে এটা কথাই ভাবোঁ মানুহে বিপদ মানুহৰ হ'বৰ থাকে কোনো মানুহে ক'ব নোৱাৰে যে আজি মোৰ বিপদ এটা নহয় সেইকাৰণে মনৰ জোৰটো পূৰা ষ্ট্ৰংলি ৰাখিলে ভগৱানেও সহায় কৰে আৰু মনৰ জোৰটো আহিলে বহুতখিনি কাম হৈ যায় আৰু মানুহে ভাল পোৱাটো লাগে মানুহে আশীৰ্বাদ দিয়াটো বৰ ডাঙৰ কথা মানুহে এনেই পূজাৰীয়ে এগালমান আশীৰ্বাদ দিলে লাভ নাই মানুহক ভাল ছেটিছফাই কৰিলা সেই অন্তৰৰ পৰা যিটো ভাল পালে সেইটোৱে আশীৰ্বাদ সেইবোৰ এটা আহে কিবা এটা আৰু আপুনি ইয়াৰ লগতে যথেষ্ট কেইবাটাও সামাজিক অনুষ্ঠানৰ লগত জড়িত মই প্ৰথম ভাল লাগিছিলে আমি যেতিয়া শিৱসাগৰলৈ আহিছোঁ ক্লাছ 9ত মই 62 চনত তেতিয়াৰ পৰা আমি এই আমোলাপট্টি হিন্দু ধৰ্ম সভা নামঘৰত তেতিয়া মানে দুৰ্গা পূজা হয় তাত তেতিয়াৰ পৰা মানে ঘৰত খাবলৈ নাই তথাপিও ইয়ালৈ আহোঁ কাম কৰিবলৈ আমি থিয়েটাৰ কৰিছিলোঁ কিবা কিবি সেইবোৰ তাত মানে আমি তেতিয়া নিজে ষ্টেজ বনাবলগীয়া হৈছিলে বাহিৰত আমি পইচা তুলিবলৈ পইচা নিদিয়ে নামঘৰৰ পৰা আমি পইচা তোলোঁ আমাৰ লগতে অৰুণ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি ভালমান কেইজন আছিলে চবেই পইচা তুলিবলৈ আমি এইবিলাক ভালকৈ পাতোঁ আৰু হেৰিত তাৰপিছতে এনেকুৱা মাজত কিবা কিবি অনুষ্ঠান বহুত কৰিছিলোঁ তেতিয়া সেইখনত কৰিলে তাৰপিছতে মই তাৰ বিষয়ববীয়া হ'লোঁ বহুত দিন প্ৰেচিডেণ্ট হিচাপেও আছিলোঁ এতিয়া মই এইবাৰ মই হেৰি কৰিলোঁ আৰু মোৰ মানে মই নিজে এৰিলোঁ তাৰমানে কেলৈ অন্যবিলাকেও শিকিব লাগিবতো কিন্তু তাৰ মাজত মই ভাল কাম এটা কৰিলোঁ কি আমাৰ যিটো মণিকূট একদম হেৰি হৈ গৈছিলে সেইটোত মই বনাব পাৰিম বুলি মনত এটা ভাৱ আহি গ'ল মই তাৰপিছতে যি হ'ব বোলো মণিকূটটো হেৰি কৰিম আৰম্ভ কৰিলোঁ মানে ইতিমধ্যে কৰোণা আহিলে ইতিমধ্যে পইচা আমাৰ নামঘৰৰ পইচা নাই উপায় নাপায় কিবা কিবি কৰি মানে আৰম্ভ কৰিলোঁ বৰষুণ হেৰিত হ'লগৈ এটুকুৰা মোৰ মাটি আছিলে
এই হেৰিত এই ঔটেঙা বাৰীত আমাৰ শিৱসাগৰ মানে ঘৰ এটা আছিলে মোৰ মাজত এনেকুৱা হ'লগৈ মই এতিয়া এটা এনেকুৱা হ'ল ময়ে বেছিকৈ জোৰ দিলোঁ ভাঙি পেলালোঁ ঘৰটো এতিয়া ঘৰটো নহ'ব লাগিলে মোৰ অৱস্থা কি হ'ব মই ঘৰকে বিক্ৰী কৰিলোঁ মোৰ পইচা লগাই দিলোঁ নামঘৰটোত আপুনি ঘৰ বিক্ৰী কৰি পইচা লগাইছে মই তাৰমানে তেতিয়া উপায় নাই মানে হেৰি পইচা ৰাইজে দিছিলে 10,000 টকা দিছিলে বা এনেকুৱা ধৰণে ক'লে বহুত কিন্তু এনেকুৱা এটা অৱস্থাত ৰৈ গ'লগৈ মানে কৰোণাই বহুত দিগদাৰ কৰোণাৰ কাৰণে দিগদাৰ হ'ল আৰু এনেকুৱা এটা অৱস্থাত ৰৈ গ'ল আধাতে ৰৈ গ'ল মানে বস্তু উপায় নাই এতিয়া কি কৰিম এতিয়া মই পইচা মানুহে দিবলৈ দিলেই অলৰেডি ৰাজহুৱা অনুষ্ঠান লাষ্টত গৈ সেইটো কৰি পেলাই তাৰ অলপ পইচা মই ভৰালোঁ তেতিয়া কমপ্লিট হ'লগৈ সেইটো পইচা মই এতিয়া মই এনেই কম্পিটিত লিখা আছে তাত 5 লাখ কিমান সেইটো মানে মোক দিম বুলি কৈছে মই এটা কথাই বিশ্বাস আছে নিদিলেও মই একো চিন্তা নকৰোঁ দুখ নকৰোঁ ইমান ভাল কাম এটা হ'ল সেইটো সেইফালে গ'লে মোৰ মনটো ভাল লাগিলে নাই দেখি পেলাই সেইটো চবেই জানে এইটো কথা আৰু এইটো কথা ৰাইজে পইচা নিদিয়া বুলি কোৱা নাই কিন্তু যি ধৰণে দিব লাগিছিলে দিম বুলি কৈছিলে বহুতে নিদিলে আৰু দিব নোৱাৰিলে অসুবিধা হৈ গ'লতো হেৰি বিশেষকৈ কৰোণা আহি গ'ল কৰোণা মানে সেইটো এবাৰ এফেক্ট কৰিলে আৰু তাৰপিছত মই অসম নাট্য সন্মিলনতো আছোঁ তাৰ মানে এনেই মই নাটক সৰুতে কৰিছিলোঁ এতিয়া মানে আজিকালি মানে চাই পেলাই মই নাটক চাই পাব পাৰোঁ সেইকাৰণে সিহঁতৰ লগত পূৰা মানে আমাৰ নাট্যপীঠ বুলি এটা অনুষ্ঠান আছে সিহঁতৰ মই মেম্বাৰো ভাল হেৰি আৰু আমাৰ সাধাৰণ জাতি বিকাশ পৰিষদ বুলি এটা মই তাৰ প্ৰেচিডেণ্ট এতিয়া হৈছে সেইটো হৈছে ইনভেলিড হৈ আছে আমাৰ যিটো ৰিজাৰ্ভেশ্যনৰ কাৰণে আমি লাগিছিলোঁ এইবোৰ এনেকৈ চলি আছোঁ আৰু হয় হয় বাৰু আপোনাৰ ইমানখিনি কথা শুনিলোঁ গোটেই কথাখিনি শুনিলোঁ শুনি পেলাই এনে লাগিছে যে আপুনি যিটো কাম অন্তৰেৰে কৰিম বুলি ভাবে সেই কামটো আপুনি কৰিবই কৰিহে এৰে তাৰ পৰা কি ফল পায় কি লাভালাভ হয় আপুনি সেইটো চিন্তা নকৰে ইমান কথাখিনি একদম সত্য কথা মই মানে কেলে হৈছোঁ কমপ্লিট কিন্তু হৈছে কোনো ৰৈ যোৱা নাই কিন্তু সকলো কাম ছাকচেছ হৈছে কোনেও ক'ব নোৱাৰে কথা আৰু সেইকাৰণে মোৰ সৎসাহসটো আছে মই ক'ব পাৰোঁ মানুহক আপুনি এইটোক আপোনাৰ ভাগ্য বুলি কয় নেকি আপুনি লাখ বিশ্বাস কৰে নে নকৰে কৰোঁ যথেষ্ট কৰ্ম কৰিছে এনেকুৱা কেতিয়াবা হয় নেকি যে বহুত কৰ্ম কৰিছে কিন্তু আপোনাৰ লাখ নাথাকিলে সেই বস্তুটোত ফেইল হয় মানুহ মোৰ এটা কথা আছে মোক জ্যোতিষেও কিবা চাই বিলাক কৈছিলে আপোনাৰ বোলে আহিব বহুত আপোনাৰ আকৌ তৰ্ক নাইকিয়া হ'ব একদম মিলি গৈছে তাৰমানে এতিয়া আমাৰ যে লুডু খেলে যে সেই গৈ গৈ যে একেবাৰে তলত পৰে যে মোৰ তেনেকুৱা এটা অৱস্থা আহি গ'ল কিন্তু আপুনি আকৌ উঠে তিনিবাৰ হ'ল এতিয়ালৈকে আপোনাৰ সেই মনৰ জোৰটো আছে মনৰ জোৰ মই এতিয়া হাৰি যোৱা নাইতো এতিয়া মই চিন্তা কৰি আছোঁ কি কৰোঁ মই এতিয়া সঁচাকৈ ক'বলৈ গ'লে মই মনত মই আছে ইণ্ডাষ্ট্ৰি খুলিবলৈ বৰ মন আছিলে মোৰ কিন্তু সুবিধাবোৰ নাপালোঁ আৰু মানে মাৰ্কেটিংটো প্ৰব্লেম ইণ্ডাষ্ট্ৰি খুলিবলৈ ভাল আজিকালি খুব ভাল লোন দিয়ে ছাবচিডি দিয়ে আৰু আমি ধৰা কিন্তু মেইন কথা হ'ল মাৰ্কেটিংটো মানে এনেকুৱা হেৰিত সোমাই আছে আমাৰ বস্তু নিকিনে যিবিলাক ডিষ্ট্ৰিবিউটৰবিলাকে নিকিনে আমাৰ বস্তু এতিয়া মই এতিয়া আটাটো মই ঘৰত বনাব পাৰোঁ সৰু মেচিন আনি পিয়ৰ বস্তু পালেহে মানুহে কিন্তু তাহাঁতি যিবোৰ মানে হেৰি কৰিব নিদিয়ে তাত নিকিনে হয় তেনেকৈ বহুত ইণ্ডাষ্ট্ৰি কৰিবলৈ আছে সেইবোৰ বাৰু আমি বহুত সময় কথা পাতিলোঁ আপোনাৰ জীৱনৰ কথা জানিলোঁ আপোনাৰ পৰা যথেষ্ট বহুমূলীয়া কথাও শুনিলোঁ শেষত আপুনি আমাৰ নতুন প্ৰজন্মৰ যুৱ প্ৰজন্মক কিবা ক'ব নেকি কিবা উপদেশ দিব নেকি মই যুৱ প্ৰজন্মক এটাই কথা কওঁ যে মানে অকল বিদ্যাটো অৰ্জন কৰিলে নহ'ব আৰু কৰ্ম সংস্কৃতি প্ৰথম গঢ়ি উঠিব লাগিব যিকোনো কামতে আজি মই এটা সাধাৰণ উদাহৰণ দিছোঁ বজাৰত 100 গ্ৰাম জলকীয়াৰ দাম 20-25 টকা লয় পুলি 3টা ঘৰত লগাই থ'লে সেইকেইটা পইচা বাচিলে বিক্ৰী কৰা কাৰবাৰ হ'ল মোৰ আজি পালেং শাকৰ পৰা আৰম্ভ কৰি চব আছে মোৰ বজাৰৰ পৰা কিনিলে কিমান টকা যাব সেইবিলাকত যিবোৰ যিহেতু এনেই বহি থাকিব নালাগে তেনেকুৱা কিছুমান মাটি বিচাৰিলে দিয়েও মানুহে আৰু সেইটো এটা কথা নিজেই মানে কৰ্মসংস্কৃতিটো 1 নম্বৰ কথা সেইটো বহুত বেয়া হৈ গৈছে আৰু মানুহবিলাকে হৈছে কি নিজৰ হেৰিটো ভালকৈ ষ্টাডি নকৰে নিজৰ মোৰ কি আছে আৰু আমাৰ ডাঙৰ কথা হ'ল কি আমাৰ জেগা নাপায় আৰু জেগাবিলাক বেছিভাগ বহিৰাগতৰ কিনিলে মাৰ্কেটবিলাক আমাৰ মাৰ্কেটবিলাক একদম মানে মাটিডোখৰ ধৰক এতিয়া আছে বিক্ৰী কৰি দিছে বেলেগক জীৱনৰ কাৰণে গ'ল এইটো গতিকে সেইবোৰ কাৰণে এফেক্ট হৈছে আৰু বহুতে মানে হতাশ হ'ব নালাগে মোৰ হিচাপত হতাশ হ'লেতো একো লাভ নাই কৰ্ম কৰিব লাগে মানুহে হেল্প কৰিব বিপদ হ'লে আৰু জানিবলৈ আমাৰ এতিয়া মই ইমানখিনি খেতি কৰোঁ কোনো এজন ল'ৰা মোৰ ওচৰলৈ যোৱা নাই মই এটা উদাহৰণ দিছোঁ এজন ল'ৰা নগ'লে মোৰ 2-3 বছৰ হ'ল মোৰ কিনো কৰিছে এইটো
মই যিটো কৈছোঁ যে এজনে চাকৰি কৰিলে একোডাল নাপায়, এজন মানুহে পাব। ব্যৱসায়ত নামিব লাগে ল'ৰা ছোৱালী। আমাৰ পোনেই চাকৰিটো ধান্দা কৰা বহুত দিন গুচি যায়গৈ, তাৰপিছত একোডাল নহয়গৈ। সেইবোৰ কৰিব নালাগে, কিবা এটা কৰি থাকিব লাগে। চাকৰি আহিব আৰু বহি থাকিব নালাগে। তামোল পাণ কিনিবলৈ লাজ কৰিব নালাগে। লাজটো ডাঙৰ কথা। লাজটো কৰিলে একো নহয় পৃথিৱীত। মই কৈছোঁ না, আমি তেতিয়া গাঁৱত থাকোঁতেও আমি মানে শিকিছিলোঁ সেইবিলাক। লেচেৰি বুটলা বুলি কয়, সেইটো আনি পেলাই বিক্ৰী কৰোঁ। ধানবিলাক ৰাইজে যায় নহয়, থাকি যায় যে, সেইবোৰ ইয়াৰ পৰা খোজকাঢ়ি গৈ তাত সেইবোৰ কৰোঁগৈ। সেইটো আনি পেলাই মই গোটাই পেলাই আমি বিক্ৰী কৰোঁ। সেইটো বিৰাট ডাঙৰ বহুত পইচা পাওঁ সেইটো বুলি ভাবোঁ আৰু মনটো ভাল লাগে আৰু সেইবোৰ কথা মনত পৰিলে মানে বিশ্বাসেই নহয়। বাৰু আজি যথেষ্ট সময় হ'ল, ভাল লাগিলে, আজিলৈ সামৰোঁ। মই ধন্যবাদ জনাইছোঁ তোমাক অহাৰ কাৰণে। আৰু তুমি যিটো হেৰি লৈছা এইটো সঁচাকৈ ক'বলৈ গ'লে মোৰ যিটো মনোভাৱ, মই ভাল পোৱাটো তুমি কৈছা। মই কৈছোঁ নহয়, এইটো মানে এতিয়া শ্বেয়াৰ কৰিলে কিছুমান মানে মনৰ জোৰটো আহে। মই এতিয়া মই শ্বেয়াৰ কৰিলোঁ, মই যাতাৰ লগতে মোৰ কথা নাপাতোঁ, দুখ কাহিনীও নকওঁ মই কেতিয়া, কিন্তু এই বস্তুটোৱে মনৰ জোৰটো আহে আৰু ৰাইজেও মানে ভাল পাব। আৰু জানিব লাগে, জনাটো দৰকাৰ। আজি এতিয়া মোক এতিয়া কিবা এটা নতুন জেনেৰেশ্যনে বহুত মানে ধনী মানুহ বুলিয়ে জানে কোটিপতি বুলি, কিন্তু মই কেনেকৈ আহিছোঁ এইটো মানে ইয়াত থকা মানুহ ষ্ট্ৰাগলটো কোনেও দেখা নাই। কোনো এটা সুধিলে হ'ব, বেছি নালাগে। গতিকে এটা ভালো লাগে, একেবাৰে মানে হেৰিৰ পৰা আহি পেলাই ধৰক এনেকুৱা এটা পজিশ্যন পাম বুলি আমি, মই মানে সপোনেই লাগে কেতিয়াবা, যিটো মই সেই মোৰ জুপুৰিটোলৈ মনত পৰি থাকে এতিয়াও। সেইফালে গ'লে মানে সেইফালে চাওঁগৈ, তাত গৈ পেলাই ৰৈ এসাঁজ খাই এসাঁজ খোৱা অৱস্থা। বাৰু আজিলৈ সামৰোঁ, ধন্যবাদ। ধন্যবাদ। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ অনুষ্ঠান শুনি কেনে পাইছে? নিশ্চয় ভাল পাইছে, নহ'লে শেষলৈকে নুশুনিলেহেঁতেন। তেন্তে আপুনি যি প্লেটফৰ্মতেই শুনি আছে তাৰ কমেণ্ট বক্সত আপোনাৰ অনুভৱ লিখক। অৱশ্যে বেয়াও যদি পাইছে তথাপিও লিখক। প্ৰিয় শ্ৰোতা, আকৌ লগ পাম। নমস্কাৰ।